নমস্তে আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি আমি আহিছোঁ গ্ৰাছলেণ্ডত এতিয়া প্ৰায় 4:30-5টামান বাজিলে চাগে আৰু বৰষুণ আহোঁকেও আছে অলপমান চ' আজি মানে ভাবিছোঁ গ্ৰাছলেণ্ডখন আপোনালোকক দেখুৱাম চ' আপোনালোকে চাই থাকক আৰু এইফালে আমি এতিয়া লেফ্ট সাইডেৰে সোমাই আহিলোঁ ইমান বেয়া ৰাস্তা পাই গ'লো লাহে লাহে আমি আহি পালোঁ আৰু এতিয়া ইমান বেয়া ৰাস্তা এইখিনি এতিয়া তাইক নমাই দিছোঁ এইখিনি মই এতিয়া লাগিল বহুত একদম বহুত হাৰ্ড ইমান বেয়া ৰাস্তা আমি এতিয়া আহি পালোঁ আৰু স্কুটি ইয়াতে থৈ দিওঁ এইফালে নদীটো আছে চ' আমি এতিয়া যাওঁ আৰু এইফালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা দেই আৰু এইফালে আছে মনিকা মোৰ ক্লাছমেট এইফালে ৰাহুল দা হাই আৰু এইফালে আছে মোৰ স্কুল ফ্ৰেণ্ড পম্পি চ' আমি এতিয়া আহি পালোঁ আৰু এইফালে নদী চাওক ইমান ধুনীয়া নদীটো আৰু এইফালে পাহাৰ আৰু এইফালে এইখিনি মানে গ্ৰাছলেণ্ড বুলি কয় আজি ইমান বেছি গ্ৰাছ নাই মানে ইমান বেছি দীঘল হৈ থকা নাই আমি যেতিয়া লাষ্ট টাইম আহিছিলোঁ বহুত মানে ধুনীয়া দীঘল হৈ আছিলে একদম তালৈকে যাওঁ আৰু ধুনীয়া লাগে গাড়ী গ'লে ঘূৰাকৈ উঠাই লৈ থাকে পানীটো আৰু অকণমান চালোঁ চাই পিনে ফটো উঠিলোঁ আৰু এইফালে ইমান ধুনীয়া আজি মানে বেছি ৰ'দো দিয়া নাই গতিকে বেছি ভাল লাগিছে কাৰণ ৰ'দ দিলে ইয়াত বহুত বেছি গৰম হয় আৰু বহুত বেছি ছানবাৰ্ণ হয় চ' আজি বেছি বৰষুণ নাই ভাল লাগিছে আৰু ইয়াতে আহি ধুনীয়া বতাহ বলি আছে আৰু এইফালে নদীটোতো আছেই ইমান ধুনীয়া লাগে ত' আমি এতিয়া অকণমান ফটো ভিডিঅ' বনাই ল'লোঁ আৰু এতিয়া খাওঁ আৰু মানে আমি ক'ল্ড ড্ৰিংকছ আনিছিলোঁ সেই খাওঁ আৰু আপোনালোকক কৈ দিওঁ যে নাগ্ৰিজুলিলৈকে মানে বহুত ধুনীয়া ৰাস্তা নাগ্ৰিজুলিলৈকে একো প্ৰব্লেম নাই কিন্তু নাগ্ৰিজুলিৰ পিছত বহুত বেছি ঠেকচা মানে বহুত বেছি বেয়া ৰাস্তা এইটো নদী ন আৰু মানে বৰষুণ দিলে গোটেই পানী হৈ যায় বোকা হৈ যায় ৰাস্তাটো গতিকে কাৰ চাৰ আনাটোতো একদম প্ৰব্লেম হৈ যায় কাৰ আহে বাইক বা স্কুটিত আহিব তেতিয়া মানে বেছি কমফৰ্টেবল হ'ব চ' আমি এতিয়া খাই লওঁ আৰু মোৰ এটা ভাল হৈছে না ফটো কি হাই কিবা কৰি আছা নেকি অঁ হাই কুছ বলো কিবা কোৱা আকৌ
কেনেকুৱা লাগিছে আহি কেনেকুৱা লাগিছে একদম মানে মজা লাগিছে তাইও ইউটিউবাৰ ময়ো ইউটিউবাৰ একেলগে 1K সাবস্ক্ৰাইবাৰ একেলগে হৈছে মোটামুটি ন তাৰ ভিডিঅ'টো চাবা মোৰ ভিডিঅ' চাবা মোৰ ভিডিঅ' হ'ল অবলং ফিনিক্স সুস্মিতা সৰনিয়া আহি ভাল লাগে ইয়াতে একেলগে সাবস্ক্ৰাইব কৰি দিব আৰু সাবস্ক্ৰাইব কৰি দিব বাই মই ওয়াৰেছ খাম ওয়াৰেছ এনাৰ্জি ড্ৰিংক এইফালে আমি সামোসা লৈ আহিছোঁ চবে খাম আৰু এইবাৰ মই হলো কেমেৰামেন এইবাৰ তাই খাই ল'ব ধুনীয়াকে মেৰিণ্ডা সামোসা আমাৰ মেৰিণ্ডা গৰম হৈ গ'ল নদীৰ পাৰত খোৱা মজা এটাই বেলেগ ন মজাই বেলেগ আৰু সেউজীয়া মানে কি ক'ম আৰু প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত আপোনালোকৰ বাবে মই খাই দিওঁ সামোসা মই খাই দিওঁ মোক দি আছা টেষ্টি আছে না এইফালে সামোসা কেঁচা ফটো এইফালে এতিয়া ভিউ এনজয় কৰি কৰি নদীৰ মাজত খাই লৈ আছে গুচি যাম নেকি ফটো চটো উঠি ফালে আৰু বহুত ধুনীয়া পৰিৱেশ আৰু একো নালাগে আৰু এইবিলাক ফালে আজি ৰ'দো নাই তাতে স্কাই ভিউ এই পাহাৰ দুখন আছে ওচৰতে এইফালে কুকুৰটোকো খাব দি দিছোঁ আৰু এতিয়া ছানছেট ষ্টাৰ্ট হৈ গ'ল মোৰ আজি মোবাইলটো আৰু এতিয়া গধূলি হ'লেই আৰু এইফালে পূৰা ছানছেট হৈ আছে আৰু আমি পূৰা ভিউ এনজয় কৰি আছোঁ আৰু এতিয়া আমাৰ মানে যাব হ'বই তো জলদি ইয়াতে দুটামান ফটো উঠোঁ ফটো ক্লিক কৰি আমি এতিয়া ওলাই দিম আৰু যিহেতু গধূলি হ'ল আৰু ৰাস্তাটো বহুত বেয়া গতিকে যাই পাওঁতে পাওঁতে গধূলীয়া হ'ব ৰাতিয়ে হ'ব সেইকাৰণে এতিয়া আমি ওলাই দিম আৰু এইফালে এবাৰ দেখাই দিয়া এইফালে ইমান ধুনীয়া এইফালে পাহাৰ আছে আৰু এইফালে পানীৰ মাজত এনেকৈ বহিব পাৰে আপোনালোকে শান্তি মনে আৰু আপোনালোকে যদি ৰুটি মাংস বা লৈ আনিব পাৰে আৰু খাবৰ কাৰণে চ' বহুত ধুনীয়া ভিউ চ' এতিয়া আমি যাওঁ আৰু লাহেকৈ जाने का टाइम हो गया ना যাওঁ আৰু এতিয়া টুডেজ ভিডিঅ' আজি ভিডিঅ'ৰ কাৰণে এইখিনিয়ে আৰু এতিয়া গধূলিয়ে হ'ল গতিকে আমি ওলাই দিওঁ আৰু যদিহে আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু মই আপোনালোকক নেক্সট ব্লগত লগ পাম বাই গাইজ ধুনীয়া জাগা চাব লাগিলে বিয়া ৰাস্তাতে আহিবই লাগিব